बिटिआरआव गंजि भेन्सार फरायसालिमाफोरखौ ओनसोलारि खालामनायाव गोबां बेले-बेजेनि अजद दं। बिटिआर आरो आसाम सरकारा बृहस्पतिबाराव बिटिआर गोरोबथा बायदियै गंजि भेन्सार कलेजफोरखौ प्रभिन्सियेलाइज खालामदों। बिबुंगोराफोरा फोरमायदों जेब्ला पर्बतजरायाव महामाया डिग्री कलेजआ मोनसे सरकारि नङामोन। महामाया डिग्री फरायसालिमानि बिबुंगोरा आरो बिबुंगिरि गासिबो सोंथि खालामदोंमोन दि इउजिसि नेमखान्थिफोरजों लोगोसे गासिबो नेमखान्थिफोर थासेयावबो बिसोरखौ मानो रायजोआरि खालामनायनि फारिलाइयाव सोफानाय जायाखैमोन। फरायसालिमानि बिबानगिरिफोरा अजद होदोंमोन दि पर्बतजरा बगरीबारी महामाया डिग्री कलेजआ राजखान्थियारि आरो हारियारि बासिलायनायनि बलि जानांदोंमोन। फरायसालिमानि बिबानगिरिफोरा गावनो अजद दैखांदोंमोन दि बर' आरो गार' बायदि गासैबो हारिनि सा 800सो फरायसाफोर आरो सा 42 बिबुंगोराफोर थासेयावबो फरायसालिमानि बिबानगिरिफोरा बाङाइ सुबुं अनजिमा थानाय ओनसोलफोराव थानायनि थाखाय ओनसोलारि खालामनायनिफ्राय जानगाराव थानांदों। रायजोनि गिबि मन्थ्रि हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय प्रमद बर'खौ फरायसालिमानि बिबुंगोरा आरो प्रफेसारफोरनि सायाव समानैनो फिन खेबसे नायफिननो खावलायनाय जादों। महामाया डिग्री कलेजखन बिटिसिर 10খন कलेजे प्रभिन्सियेलाइज हो गल तार भितरत आमार महामाया डिग्री कलेजखन इनक्लुड हुआ नाई। ते जिबिलाक कलेजर कैटागरी प्रभिन्सियेलाइज होवार योग्यता नाई हेई कलेजखिनि आमार बिटिसिर लिस्टत प्रभिन्सियेलाइज हो गल। आमार कलेजर पारमिशनर पर आरम्भ करी एफिलिएशन गभर्नमेंट कनकारेंस सब आमार आछे किन्तु आमार कलेजखन आमार एइखन सरकारे प्रभिन्सियेलाइज नकरिले। तो इयाते आमार 42 जन स्टाफ आमी कि करि खाम आमार भविष्यतत आमी एकো লেখা হয়ে গেছি স্যার। গতিকে এই ক্ষেত্ৰত মই আমার মাননীয় প্রমোদ বড় স্যার বিটিসি চিফ স্যার আৰু আমার মুখ্যমন্ত্রী মহোদয় আমার ওইখানে আমি মেসেজ দিব খুঁজিছো। আমার ক্ষেত্ৰত বিষম্য করা হয়েছে, আমাক ডিপ্রিভ করা হয়েছে। গতিকে আমারখানি চাই আমার এই বেঞ্চাৰৰ আর্তনাদখানি চাই আমার কলেজের ব্যবস্থা যাতে স্যারতে করে এই মোর অনুরোধ। মানে বৈষম্যমূলক নীতি গ্রহণ করা হয়েছে। যে কিহর কারণে করলে আমার সব ঠিক আছে। আমার 42 জন কর্মচারী আছে, আমার 800 জন স্টুডেন্ট আছে। সব স্টুডেন্ট মিলি আমি এতিয়া প্রশাসন কৰিব লাগিব। কি হল কেনেকৈ কি হল আমি ক'ব নোৱাৰো। কেইদিনমান আগতে আমাৰ ভেরিফিকেশনও হল, সবেই হৈছে স্যার। কিন্তু ভেরিফিকেশন কৈছে ঠিকই আছে আপোনালোকৰ হ'ব। আজি যোৱাকালি লিষ্টখন ওলালে, লিষ্টত আমাৰ মহামায়া ডিগ্ৰী কলেজৰ নামটো নাই। আমাৰ বিটিআৰ চৰকাৰে তেওঁলোকে 10খন কলেজ ইতিমধ্যে প্ৰভিন্সিয়েলাইজ কৰি তেওঁলোকে লিষ্টকেইটা ওলাই দিছে। তাৰ ভিতৰত বিশেষকৈ আমাৰ মহামায়া ডিগ্ৰী কলেজ আমি ক'ব পাৰোঁ যে বিটিআৰৰ ভিতৰত যিমানখিনি কলেজ আছে তাৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট আমাৰ এইখন মহাবিদ্যালয়ত। বিশেষকৈ ইয়াৰ ভিতৰত আমি ৰিজাল্টৰ ক্ষেত্ৰত দেখিবলৈ গ'লে ইয়াত 76% ছাত্ৰ ছাত্ৰী ইয়াত ভাল ৰিজাল্ট কৰা বুলি পৰিলক্ষিত হৈছে আমি দেখিছোঁ। গতিকে আজি যিবিলাক কলেজ তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিছে তাৰ ভিতৰত কিছুমান কলেজ আমি দেখিছোঁ তাৰ ভিতৰত মাত্ৰ 20 জনমান তাতে টিচিং ষ্টাফ আছে, প্ৰফেচাৰ আছে। কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ কিছুমান কলেজত 9 জন প্ৰফেচাৰ আছে। সেইখিনি দি তেওঁলোকে কলেজ প্ৰভিন্সিয়েলাইজ কৰিছে। সেনেকুৱা কলেজো আমাৰ হাতত কিছুমান তথ্যও আছে। তো বিশেষকৈ আমাৰ এইখন কলেজৰ এভিলেশ্যন পাৰমিশ্যন কনকাৰেঞ্চ থকা সত্ত্বেও আমাৰ এই মহামায়া ডিগ্ৰী কলেজখন বাদ পেলোৱা হৈছে। গতিকে এইটো এটা পৰিকল্পিতভাৱে বাদ পেলোৱা হৈছে। গতিকে য'ত অবৰৰ সংখ্যা বেছি থকাৰ কাৰণে বিটিএডিৰ অন্তৰ্ভুক্ত এখন মহাবিদ্যালয় মহামায়া ডিগ্ৰী কলেজ এই কলেজখনক বাদ পেলোৱা হৈছে। গতিকে আমি দেখিছোঁ যে বিগত দিনত অসম চৰকাৰে তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ তেওঁ যিবিলাক কলেজ প্ৰভিন্সিয়েলাইজ কৰিছে বা অন্য বিভাগত যেনেকৈ চাকৰি দিছে তাতে কোনো ধৰণৰ বিসংগতি ঘটা নাছিল। কিন্তু এইবাৰ
সেই বিজেপি চৰকাৰৰ তত্ত্বাৱধানত থাকি বিটিআৰ চৰকাৰে যিমানবিলাক কলেজ প্ৰভিঞ্চিয়েলিষ্ট কৰিছে তাৰ ভিতৰত সৰ্বপ্ৰথম মানে দুৰ্নীতিমূলক কলেজ প্ৰভিঞ্চিয়েলিষ্ট কৰাৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁক অনুৰোধ কৰিছোঁ যাতে ছাৰে আমাৰ এই মহাবিদ্যালয়খন অতি সোনকালে যাতে প্ৰভিঞ্চিয়েলিষ্টৰ আওতাত লৈ বিটিআৰ চৰকাৰক তৎক্ষণাত যাতে কৈ দিয়ে যাতে আমাৰ এই মহাবিদ্যালয়খন যাতে প্ৰভিঞ্চিয়েলিষ্টৰ আওতাত যাতে লোৱা হয়। আৰু লগতে বিটিআৰ চৰকাৰে যেনেকৈ বৈষম্যমূলকভাৱে এই মহাবিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলিষ্ট কৰাৰ কিছুমান যিবিলাক ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল নকৰাকৈ যিবিলাক কলেজ আজি প্ৰভিঞ্চিয়েলিষ্টৰ ক্ষেত্ৰত নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে, সেই কলেজবিলাক বাদ দি পেলাই যিবিলাক কলেজৰ মহাবিদ্যালয়ৰ ক্ৰাইটেৰিয়া ফুলফিল আছে সেই কলেজবিলাক অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ এই কলেজবিলাকৰ ভিতৰত যিকেইটা কলেজ দিয়া হৈছে তাৰ ভিতৰত বিশেষকৈ মানে দুৰ্নীতি তাৰপিছত বৈষম্যমূলক এইবিলাক আচৰণ বেছি প্ৰশ্ৰয় লৈছে। গতিকে এনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ এই চৰকাৰৰ প্ৰতি মানুহৰ আস্থা বা শিক্ষকবিলাকৰ আস্থা কমি আহিব, যাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অনাগত দিনত আমি চৰকাৰে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্ত যাতে সুন্দৰকৈ চালি জাৰি চাই যাতে কলেজবিলাক প্ৰভিঞ্চিয়েলিষ্ট কৰা হয়, তাৰ কাৰণে আমি চৰকাৰক আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ছাৰক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যদি ইনজাষ্টিছমূলকভাৱে যদি ইয়াৰ বিটিআৰ চৰকাৰে কোনো সংশোধনমূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা হাতত ল'বলৈ আমি বাধ্য হ'ম। নমস্কাৰ বন্ধুসকল, 10খন কলেজটো হঠাৎকৈ ওলাইছে, এইটো কি কাৰণে কি ধৰণে ওলাইছে এইটোতো আমি গম পোৱা নাই। 10টা কলেজটো লৈছে, এইটো লোৱাটো আমি অসুবিধা পোৱা নাই, কিন্তু আমাৰ মহামায়া ডিগ্ৰী কলেজটো কিয় বাদ পৰিছে এইটো আনচাৰটো আমাৰ মহোদয় ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰটো দিব লাগিব। আমাৰ এইটোৱে অনুৰোধ, অতি শীঘ্ৰে আমাৰ কলেজখন হ'ব লাগিব, নিউলি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব ছাৰ। নহ'লে আমাৰ এই যে ইমান 42জন কাম কৰা মানুহৰ সংসাৰটো এনে কিবা বৰবাদ হ'ব, হপলেছ হ'ব, আমি কি কৰিয়া খাব ছাৰ। এইটো কাৰণে অনুৰোধ ছাৰ, নতুনকৈ চালি জাৰি কৰিয়া ল'ব লাগিব, উপায় নাই, আপুনি দিবই লাগিব। আমাৰ আশা আছে আপুনি এতিয়াও দিব পাৰে, এতিয়াও সময় আছে, আমাৰো নতুন এপইণ্টমেণ্ট দিব লাগিব, আমি আশা কৰিছে আপুনি দিব। আপোনাৰ আমাৰ কলেজখন সব ডকুমেণ্টছবিলাক আছে আৰু ষ্টুডেণ্টবিলাক যথেষ্ট আছে। सासे एसिस्टेन्ट प्रफेसार आङो दिनै बे सांबादिकफोरनि सिगाङाव फैनो गोनां जादों, मानोना जोङो जोंनि बिटिआर सरकारा सारमोना प्रमोद बर' सारमोन आरो बिसोरजों लोगोसे आसामनि सार गिबि मन्त्रि डक्टर हिमন্ত বিশ্ব शर्मा सारमोननिसिम रिकुवेस्ट खालामनोसो जोङो बेयाव फैनाय जादों। मानोना जों बेबायदि मिडियायाव फैफेराखै, दिनैसो फैदों। जोङो जोंनि गोसोनि जेसेबां मानि दुखु दाहा बेफोरखौ फोरमायनो थाखाय जोङो बेयाव फैनाय जादों। मानो होननानै बुङोब्ला दिनै बिटिआर एकर्ड 6.3 दफानि गेजेरजों जोंनि बे जानो गोनां कलेज बिटिआरआव 10टा जानो गोनाङावहाय जोंना बे महामाया डिग्री कलेजाबो थानांगौमोन, नाथाय बियो थायाखै। मानि थाखाय थायाखै बिनि सोंनायनि फिननायखौसो जोंनो नांगौ। अन्नानै सारमोना जोंनो फोरमायनानै होनांगोन, मानोना जोङो जोबोद दुखुआव दङ। दिनै माबायदियै लादों बे कलेजखौ, बे 10खन कलेज लानायाव जोंहा जेबो बुंनांगौ गैया। मानो होननानै बुङोब्ला जोंनियाबो थानांगौ, बेखौसो जोङो रिकुवेस्ट खालामदों। दाबो सम दङ, अन्नानै जोंनि प्रमोद बर' सार बिथां सारनिसिम जों खुलुमनाय जासिहरदों। जों गोख्रैनो जोंनि बे महामाया डिग्री कलेजखौ अन्नानै सारा गोदानैब्लाबो थिसननांगौ आरो आसामनि डक्टर
हेमन्त बिश्व शर्मा सारनिसिमबो जोङो गुरैयै खावलायहरदों साराबो गोख्रैनो जोंनि बे कलेजखौ प्रभिन्सियेलाइज खालामनांगौ मानो होननानै बुङोब्ला जोंनाव बेयाव गोबां स्टुडेन्टफोर दङ गोरिब दुखियाफोर स्टुडेन्टफोर दङ दिनै बिसोरखौ जोङो गावनि जानानैनो फोरोंगासिनो दङ भेन्सार होननानै बुङोब्ला बयबो मिथिगौ मानोना जोबोद खस्थ'नि गेजेरजोंसो जोंनो फोरोंनांगौ जायो गावनि जानायफोरखौ दोनथ'नानैब्लाबो जोङो बेखौ फोरोंनांगौ जायो बेनिखायनो अन्नानै सारमोना जोंनो बे कलेजखौ गोख्रैनो जाहोफिननांगौ जोङो बेखौनो आसा खालामबाय जोङो 42 जन बेयावहाय मावग्राफोर दं टिचिं आरो नन टिचिं स्टाफै जोङो बर' हिसाबै जोङो बेयाव दङ सारमोना जोंजों लोगोसे मावफागासिनो दङ जोङो बेयाव नन टिचिं स्टाफा बर' दङ स्टुडेन्टआबो जोंहा बर' दङ आरो जोंनि स्टुडेन्ट एनरलमेन्टआबो बहुद दङ गुबुनफोरनि कलेजफोरनिफ्राय खोनानाय बायदिब्ला जोंनि कलेजावनो बांसिन दङ बेनिखायनो अन्नानै काइन्डलि रिक्वेस्ट खालामदों जोंनि प्रमद बर' सार आरो हिमन्त बिश्व शर्मा सारनिसिम गोख्रैनो जोंनि बे कलेजखौ प्रभिन्सियेलाइज खालामफिननांगौ सार जोङो गोदानै जोंनोबो एपइन्टमेन्टखौ होनांगौ जोङो आसा खालामदों सारनियाव दिनैसिमबो जों नेनानै दङ जों मालाबाबो गोसोखौहाय बायदोंब्लाबो जोङो लुखांफिननानै लादों मानो होननानै बुङोब्ला जों आसा खालामदों सारा जोंनो निस्सय होथारगोन सारखौ जों बहुद बार लोगो हमदों सारा जोंनो खोथा होदों ना सारा जोंनो खोथा होदों नोंसिनि कलेजा जागोन ना मानोना बे बर्डार एरिया माइनरिटिया बांसिन जानो हागौ थेवबो सोलोंथाइ बिथिङाव ना धोरोम आरो बेबायदिनो बायदिसिना हारि माहारिखौ लानानै बासिनाय गादबनाय एना एनिया गैया जों फोथायो जों बयबो आजिखालि मानो सोलोंथाइनि गुन गोनां मानसि ना बयबो मिथिगौ ना बबेखौ मा खालामबा मा जायो बेनिखायनो सारमोननिसिम गुरैयै आरज गाबदों अन्नानै इटिहेग्रे जोंनि कलेजा जानांगौ आरो बेल' नङा जेसेबां स्कुल कलेजफोर दङ जुनियर कलेजफोर दङ ना बेफोर गासैखौबो भेन्सार मानिखौनो सारमोना 6.3 दफानि दारै ना गासैखौबो खालामनानै होयोब्ला जों जोबोद गोजोननाय मोनगौ मानोना बयनिबो जिबनाव मोनसे आसा लानानैसो संसाराव मानो थांनानै थायो ना आसा गैयाब्ला मानसिनि जिबना मानो गाव गावनि जिबनखौबो फोजोबनानै लानो हायो बेखायनो सारमोननि सायावनो जोंनि भबिसतना जोंनि न'खरा संसारा ना गासैबो बेनिखायनो सारमोना जोंनो होनांगौ मानोना जोंहा मावनानै जानो थाखाय गुबुन राहा गैला जोङो बे कलेजावनो मावनानै जागोन बेखायनो जोङो आसा खालामदों सारमोना गोख्रैनो जोंनि बे कलेजखौ बानायनानै होफिननांगौ आरो गोदानै नायफिनोब्लाबो जोङो बेयावबो गोजोननाय दङ ना मानोना जोंनि कलेजा 2004आवनो इस्टाब्लिश जानाय आरो जोंबो जइन जानाया बहुद गोबाव जाबाय सारमोना अन्नानै गासैबो डकुमेन्टसफोरखौ भेरिफिकेसन